যেতিয়া ফুল ৰুওঁ তেতিয়া মানে আমাৰ ঘৰত বিলাহীৰ বীজ আনিছিলে বীজ আনোতে মানে দিওঁতে পটককৈ ইয়াতে গজি গ'ল তো ইয়াৰ পৰা দুই এটা খাব পৰা হৈছে পকা পকা বিলাহী নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ মই ভালে আছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ শাৰীৰিক কিছু অসুস্থতা হৈ আছিল আজি অলপ ভাল পাইছোঁ তো ভাবিলোঁ বহুত দিন হ'ল ভিডিঅ' দিয়া নাই তো আজি ভিডিঅ' এটা বনাই দিওঁ মই ক'ৰলৈকে যাব এইকেইদিন সময় পোৱা নাই জ্বৰ কাহ বহুত আৰু হস্পিটেলাইজড হৈ আছিলোঁ তো আজি ঘৰতেই মই ভিডিঅ'টোৰ দ্বাৰা মই আপোনালোকক আমাৰ ঘৰতে সকলো ফেমিলি মেম্বাৰ মিলি কৰা এখন ফুলৰ বাগিচা সৰু বাগিচা দেখুৱাবলৈ যত্ন কৰিম বহুত ডাঙৰ বাগিচা নহয় সৰু তাতে বিভিন্ন ধৰণৰ ফুল আছে তো আৰু প্ৰয়োজনীয় ফুল আছে আৰু আমি যি তুলসী গছত সেৱা কৰোঁ সেই তুলসী গছো বহুত কেইজোপা কৰিছোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু নতুনকৈ অহাসকলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিওঁ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক ভিডিঅ' বনাবলৈ বহুত উৎসাহিত কৰে তো আহক আমি আগবাঢ়ি যাওঁ আৰু দেখুৱাই লৈছোঁ এই পৰিৱেশটো চাওক কি ধুনীয়া পৰিৱেশ গাঁৱলীয়া পৰিৱেশ তো আহক আমি আগুৱাই যাওঁ আপোনালোকক মই গোটেই ফুল দেখুৱাবলৈ যত্ন কৰিম ঘৰৰ পৰা ওলাই পোনপ্ৰথমে দেখিবলৈ পোৱা যায় এজোপা হৈছে তগৰ ফুল এই ফুলৰ সুগন্ধত সকলোৱে জানে যে এই ফুলজোপা নিজৰ যি সুগন্ধ সেই সুগন্ধৰ কাৰণে বিখ্যাত আৰু কি সুন্দৰ এটি গোন্ধ এই ফুল গছজোপাৰ ওচৰলৈ অহাৰ লগে লগে আৰু এই গছজোপাৰ ওচৰেদি যোৱাৰ লগে লগে গোন্ধ পোৱা যায় সেই গোন্ধ অতি সুন্দৰ তো এইজোপা হৈছে তগৰ ফুল তো দেখিবলৈ পাইছে আপোনালোকৰ সকলোৰে নিশ্চয় ঘৰত আছে তগৰ ফুলজোপাৰ তলতে দেখিবলৈ পাইছে এয়া কি ফুল এইটো মই নাজানো কিন্তু এই ফুলটো দুই তিনিটা কালাৰৰ হয় হালধীয়া ৰঙা নিচিনা হয় তো আপোনালোকে জানে যদি কমেণ্ট কৰি জনাই দিয়কচোন হৈছে সৰু চাই এখন ফুলনি বাগিচা আৰু এই ফুলনি বাগিচাৰ মাজতে বিলাহীও দুই তিনিটা ৰঙা হৈ পকি আছে কি ধুনীয়া দেখিবলৈ পাইছে আপোনালোকে তো আৰু এয়া হৈছে পাতফুল আপোনালোকৰ স্থানীয় ভাষাত ইয়াক কি বুলি কয় আপোনালোকে কমেণ্ট কৰিব এই পাতফুল গছজোপাৰ লগতে আছে এই সৰু বিলাহী গছজোপা আৰু এয়া হৈছে নয়নতৰা ফুল বহুত কেইজোপা লাগিছে ইয়াতো আছে দেখিবলৈ হৈছে নয়নতৰা ফুল আৰু নয়নতৰা ফুলৰ লগতে দেখিবলৈ হৈছে আমি পূজা কৰোঁ তুলসী ইয়াত তুলসী গছো বহুত কেইজোপা আছে দুটা প্ৰকাৰৰ আছে এইটো হৈছে বগা প্ৰকাৰৰ আৰু এয়া দেখিবলৈ পাইছে তুলসী সকলোৰে ঘৰত থাকে আমি সকলোৱে তুলসীৰ গুণাগুণ সম্পৰ্কে জানো আৰু এইজোপা নয়নতৰা আৰু এই নয়নতৰাজোপা বৰ্তমান নতুনকৈ কালি নে পৰহি ৰুই দিছে আনি নয়নতৰা গছজোপাৰ লগতে আছে এইজোপা তুলসী আৰু এটা সৰু চাই কদমৰ পুলি হৈছে তো তাৰপিছত এইখিনিতে আছে এই ফুলজোপা চাওক কমেণ্ট কৰি জনাওক এই ফুলজোপাৰ নাম মই আপোনালোকক এতিয়া নকওঁ আপোনালোকে কমেণ্ট কৰক তাৰপিছত এয়া দেখিবলৈ আছে আমি সকলোৱে জানো যে আমি গাঁৱলীয়া মানুহে বছৰত এটা দুটা যি হৰলিক্স খাওঁ সেয়াও আমি ঘৰুৱা কামত ব্যৱহাৰ কৰোঁ হৰলিক্সৰ খালী টেমাটোত এনেকৈ ধুনীয়াকৈ ফুল ৰুই দিছোঁ তো আৰু এয়া দেখিবলৈ পাইছে এইডাল কি ফুল আপোনালোকে কমেণ্ট কৰি জনাওকচোন এই ফুলজোপাৰ নাম কি আৰু এই ফুলজোপাৰ নাম কি আপোনালোকে কমেণ্ট কৰি জনাওকচোন আৰু ইফালে কিবা এটা নেক্সট প্লেনিং কৰি আছোঁ ধুনীয়া ফুল নয়নতৰা ফুলৰ মাজে মাজে এয়া তুলসী এইজোপা কলা তুলসীৰ লগতে আছে বগা তুলসী তো এয়া দেখিবলৈ পাইছে কি ধুনীয়া ফুল এয়া একে পাত ফুলজোপাই বেছি সৌন্দৰ্য উজ্বলাই তুলিছে দেখিবলৈ পাইছে এয়া এইজোপা হৈছে নমস্কাৰ ফুল এই ফুলজোপাৰ নাম নমস্কাৰ এই ফুলজোপা লাগিলে নিশ্চয় মই আপোনালোকক দেখুৱাম আৰু ইয়াতো এজোপা ফুল আছে নামটো মই পাহৰিছোঁ ফুলজোপাৰ তো ইয়াতো ফুল ৰোৱা হৈছে দেখিবলৈ পাইছে আৰু আপোনালোকক আমাৰ মাজৰ পৰা হেৰাই যোৱা বস্তু এটা দেখুৱাবলৈ লৈছোঁ এইটো যঁতৰ আমাৰ ঘৰত বৰ্তমান যঁতৰৰ কাম মায়ে কৰে ভালেও নতুনকৈ ৰোৱা হৈছে নয়নতৰা ফুলেই বহুত আছে নতুনকৈ ঘৰৰ ইয়াত ৰুই দিয়া হৈছে গোটেই কেইজোপা নয়নতৰা ফুলেই ইফালেও আছে নয়নতৰা ফুল আৰু এয়া পাতফুল ধুনীয়াকৈ দিয়া আছে গোটেই ঘৰটোৰ চাৰিওকাষে এনেকৈ ফুলৰ এখন সৰু বাগানে লগাই দিছোঁ গোটেইখিনি ফুল এটা চিনেমেটিক শ্বটত দেখুৱাই দিছোঁ এয়া দেখিবলৈ পাইছে ঘৰটো সম্পূৰ্ণ হোৱাৰ পিছত ধুনীয়াকৈ আৰু নতুন ফুল আহি আছে সকলোৰে মন পচন্দৰ ফুল এইজোপাই যোনে আমাৰ ঘৰত আহে তেওঁ কয় ইমান ধুনীয়া ফুলজোপা মোৰো অতি মৰমৰ ফুলি থকা দেখিলে তো এইখিনিয়ে দেখুৱাই দিছোঁ নিশ্চয় মই আপোনালোকক ধুনীয়াকৈ ফুলৰ বাগানখন দেখুৱাবলৈ যত্ন কৰিলোঁ আৰু নেক্সট ভিডিঅ' আহি আছে আমাৰ ঘৰতে যি শাক পাচলিৰ বাগান বিভিন্ন ধৰণৰ শাক পাচলি কৰা হৈছে সেইখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম